সকলোলৈকে শুভ সন্ধিয়া জনাই এটা ভিডিঅ' আৰম্ভ কৰিছোঁ ইয়াত। আৰু আপোনালোকে চাহ তাহ খালেনে বাৰু? মই কিন্তু চাহ তাহ খালোঁ বাৰু, কিন্তু মানুহজনে ফোন কৰিলে মাছ লৈ যাওঁ নেকি বুলি। কিন্তু নবচা মাছ আনিলে মই বৰ বেয়া পাওঁ, মানে কটা মাছ আনিলে ভাল পাওঁ, কিন্তু উপায় নাই, এতিয়া কাটিব লাগিব তেওঁ, কাৰণ কামত গৈছে বাৰু। তাকে এতিয়া মাছ আৰু দোকান ওচৰতে আছে, আৰু শাকো আনিলোগৈ বাৰু। এতিয়া চাব ফ্ৰিজ অফ কৰি থৈছোঁ বাৰু, কিন্তু তেনেকৈ মাছটো ইয়াত ভৰাই থৈছোঁ, কাৰণ মেকুৰীৰ কাৰণে ফ্ৰিজৰ চুইচটো অফ কৰি থৈছোঁ। জানেই নহয় আজিকালি কিমান আৰু কাৰেণ্টৰ বিল আহে, চব চফা কৰি ফ্ৰিজ অফ কৰি একদম বন্ধ কৰি থৈ দিছোঁ ফ্ৰিজ। আৰু এতিয়া মাছ এয়া লৈছোঁ, আৰু ধৰক শাক আনিলোগৈ ওচৰতে, কাৰণ দোকান আছে, টেনশ্যনে শাক ৰাতি খাব নালাগে, কিন্তু তথাপিতো আৰু মাছে শাকে খাই ভাল পাওঁ, সেইকাৰণে শাকে আৰু মাছে বনাম। এয়া আনিছোঁ, আৰু জুইকুৰা ধৰি লৈছোঁ পূৰা ধুনীয়াকৈ, কাৰণে দেখিছেনে জুই ধৰি লৈছোঁ, কাৰণ আমাৰ জুই বাৰু ভিতৰত জেগা নাই কাৰণে বাহিৰতে ঠাণ্ডাৰ কাৰণে ভালেই হৈছে, জুই ধৰি লৈছোঁ। এতিয়া জুইৰ ওচৰতে বাচিম মাছ, আৰু এয়া দা চা কাটি গোটাই লৈছোঁ, আৰু এয়া মাছ চক কেইটা মাছ আছে, এয়া বাহু মাছ বাৰু, সিমান সৰু নহয় আৰু ইমান ডাঙৰো নহয় বাৰু। এয়া মাছ আনিছে, আৰু এতিয়া বাচিম। আৰু এয়া দেখিছেনে ওচৰতে দোকান আছে, মই শাকটো আনিলোগৈ, তেওঁ বাৰু মাছটো আনি থৈ গুচি গ'ল। আৰু জুই ধৰি লৈছোঁ দেখিছেনে। মাছ যিখিনি তেলতে বনাইছিলোঁ, সেই তেলতে আকৌ শাক দি দিছোঁ, শাকে মাছে বনাম। দেখিছেনে মাছ দিছোঁ এতিয়া শাকত, অকণমানটো সিজিব লাগিব, তেতিয়াই খাই ভাল লাগিব, আৰু মাছৰটো সোৱাদটো ওলাব লাগিব। এয়া দি দিছোঁ, মাছৰ মাথাও দি দিছোঁ দুটা, আৰু মাছ দি দিছোঁ, দেখিছেনে। সেইকেইটা শুকান জলকীয়া ধৰক, আৰু এয়া মাছ ফ্ৰাই কৰি থৈ দিছোঁ, আৰু এয়া দিছোঁ মাছৰ জোলত শাকৰ মাছৰ, আৰু ফাইনেলি ধনিয়া দি দিম কেইডালমান হ'ব সময়ত। তাৰপাছত আৰু হৈ গ'ল বুলিয়ে ধৰক, আৰু বেছি সময় নাই আৰু হ'ব। জুইত বনালে দেখিছেনে কিমান ধুনীয়াকৈ হৈ গৈছে। এতিয়া জুই ফুৱাও হৈছে মোৰ, পাচলিও আৰু মাছৰ চব পাচলিও হৈ গৈছে, আৰু এনেকৈয়ে শাক মাছ আপোনালোকে কোনে কোনে ভাল পায় বাৰু শাকে মাছে? আমাৰ ঘৰত সকলোৰে শাক আৰু মাছ প্ৰিয়, চবেই ভাল পায় শাক বস্তুটো। আৰু শাকেকেইটা শুকান জলকীয়া আৰু মই ভাজি থৈছোঁ তেলতে, এনেকৈ হ'ব। আৰু এতিয়া ধনিয়া দি দিছোঁ, এতিয়া কিমান ধুনীয়া গোন্ধটো ওলাই যাব, ওলাবলৈ নাই। শাকত আৰু ধনিয়া মাছৰ সৈতে দি দিয়াৰ পিছত কিমান ধুনীয়া হৈ যায়, তো আপোনালোকেতো আৰু জানেই।